নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ভাৰ্গৱ ব্লগৰ এটি নতুন ভিডিঅ'। আৰু আজি মই বৰ্তমান আহি পালোঁ বাবা থানলৈ। আৰু আপোনালোকক আজি মই বাবা থানলৈ কিছু সুন্দৰ দৃশ্য দেখাম। আৰু আজিলৈ যদি মোৰ ভিডিঅ'টো আপোনালোকক চাই ভাল লাগিব তেন্তে হ'লে লাইক কৰিব নাপাহৰিব, তাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ পাছফালে আপোনালোকে সুন্দৰভাৱে চাব পাৰিছে বাবা থানৰ মুখ্য দুৱাৰ। আৰু এতিয়া মই ভিতৰলৈ যাম আৰু আপোনালোকক কিছু সুন্দৰ দৃশ্য দেখাম। বন্ধুসকল, আমি এয়া আহি পালোহি আৰু ইয়াত বহুতো দোকান আছে আৰু আপোনালোকে ইয়াৰ পৰা চাকি বন্তি কিনি পিনে মন্দিৰত জ্বলাব পাৰিব। চাদৰৰ সেমেকা আচল খনে মাতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে তোমারে ছবিতে আবির খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা ও জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা। বন্ধুসকল, এই আপোনালোকে চাব পাৰিছে ইয়াত বহুতো বান্দৰো আছে। বন্ধুসকল, আমি বৰ্তমান শিৱ মন্দিৰৰ পৰা আহিলোঁ। এতিয়া আমি যাম গণেশ মন্দিৰলৈ আৰু আপোনালোকক তাৰ কিছু সুন্দৰ দৃশ্য দেখাম। আৰু ইয়াতে আছে এটি হনুমান মন্দিৰ আৰু আপোনালোকক হনুমান মন্দিৰৰো কিছু দৃশ্য দেখাবৰ বাবে মই চেষ্টা কৰিম। বন্ধুসকল, এই এক গণেশ মন্দিৰৰ মুখ্য দুৱাৰ। মোৰ আপোনালোকে পাছফালে চাব পাৰিছে গণেশ মন্দিৰৰ মুখ্য দুৱাৰ। আৰু এতিয়া মই গণেশ মন্দিৰৰ ভিতৰ ফালে যাম আৰু আপোনালোকক সুন্দৰ দৃশ্য দেখাম। বন্ধুসকল, ইয়াত মোৰ কাষতে আছে গণেশ মন্দিৰটিৰ পুৰোহিত আৰু মই তেওঁক এতিয়া ককা বুলিয়ে মাতিম বাৰু। আজি ককা মানে আপুনি গম পায়নে মন্দিৰটো কেতিয়া স্থাপন কৰা হৈছিল? 1912 চনত। 12 চনত 22 ফেব্ৰুৱাৰী নেকি তেনেকুৱা স্থাপিত হৈছিল। মানে গণেশ মন্দিৰটো? গণেশ মন্দিৰ। আৰু আপোনাৰ পৰিচয়টো জনাব নেকি? মোৰ নাম লক্ষ্মণ শৰ্মা, কমাৰগাঁৱত ঘৰ। আৰু অহা যোৱা কৰোঁ, ৰাতিপুৱাই 7টাত পাওঁহি আৰু 3টাত যাওঁগৈ। আৰু আপোনাৰ মন্দিৰটোলৈ থাকি পিনে আপোনাৰ অনুভৱটো আমাক জনাব নেকি? অনুভৱ আৰু কি আৰু ৰাইজক মানে সেৱা সৎকাৰ কৰাটোৱেই আচল কথা। আৰোগ্য হৈ থাকক। ধন্যবাদ। বন্ধুসকল, বৰ্তমান এতিয়া মই গণেশ মন্দিৰৰ পৰা বিদায় লওঁ আৰু এতিয়া যাওঁ হনুমান মন্দিৰলৈ আৰু আপোনালোকক কিছু সুন্দৰ দৃশ্য দেখাম। বন্ধুসকল, এতিয়া আমি গৈ আছোঁ হনুমান মন্দিৰ আৰু আপোনালোকক সুন্দৰ কিছু দৃশ্য দেখাম।
বন্ধুসকল মোৰ এতিয়া কাষতে আছে ককা এজন আৰু আজি মই ককাৰ পৰাই দুই এষাৰ কথা জানিম হনুমান মন্দিৰটোৰ বিষয় লৈ হনুমান মন্দিৰ এয়া বহুত বছৰ আগৰ মন্দিৰ আজি প্ৰায় 300-400 বছৰেই হ'ল আগৰ মন্দিৰ হিচাপে নাছিলে মুখতে আছিলে এতিয়া বৰ্তমান এই বোকাঘাটৰ বিধায়ক ৰীতেন্দ্ৰদেৱে মন্দিৰ হিচাপে বনাই দিছে আৰু তেতিয়াৰ পৰাই মন্দিৰ চলি আছে ধন্যবাদ আৰু আপোনাৰ পৰিচয়টো জনাব নেকি মোৰ পৰিচয় মানে মোৰ ঘৰ পুৰাবাহী মই পুৰাবাহীৰ পৰা অহা যোৱা কৰোঁ আৰু ইয়াতেই মই তেওঁলোকে আৰু পূজা অৰ্চনা কৰি আহিছোঁ ধন্যবাদ বন্ধুসকল এতিয়া মই দাদা এজনক লগ পালোঁ আৰু দাদাজনৰ পৰা আমি জানিম বাবা থানলৈ আহি তেওঁৰ অনুভৱ বাবা থান এখন বহুত পুৰণি থান হয় আমি আগে পিছত আহিছোঁ আহি ভাল লাগে ইয়াত আজিও আহিলোঁ বহুত দিনৰ মূৰত ভালেই লাগিছে আপোনালোকে আহিব পাৰে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ধুনীয়া থান এইখন বহুত পুৰণি থান আহি নিশ্চয় ভাল পাব ধন্যবাদ বন্ধুসকল ইয়াত এটি বিশাল নন্দী বনাই তোলা হৈছে আৰু আজিৰ ভিডিঅ'টো আমি ইয়াতে সামৰিম আৰু আজিৰে যদি মোৰ আপোনালোকক ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে হ'লে লাইক কৰিব নাপাহৰিব তাতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব